So hey guys, what's up? Good morning everyone. So আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ। অলমষ্ট 3 weeks মানে হ'ল মই ভিডিঅ' দিয়াই নাই বিকজ মানে কি হ'ল আপোনাৰ দুটামান ভিডিঅ' শ্বুট কৰিছিলোঁ কাজিৰঙা আকৌ মই গৈছিলোঁ কিন্তু ভিডিঅ'টো দিয়া নহ'ল কিছুমান প্ৰব্লেম হ'ল সেইটো কাৰণে ভিডিঅ'টো শ্বুট নকৰিলোঁ। আকৌ মই ডিকাথলন গৈছিলোঁ ৰিচেণ্টলি ডিকাথলনৰ পৰা আহিলোঁ কিছুমান ৰাইডিং কিছুমান বস্তু কিনিছোঁ যোনটো আপোনালোকক দেখাবলৈ আছিলে সেইটো কাৰণে আজি ভিডিঅ'টো সেয়াই বনাইছোঁ। কিছুমান মই টেণ্ট কিনিছোঁ আৰু কিবা কিবি কিনিছোঁ। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক কি মই বস্তু কিনিছোঁ কাৰণ যোনে চাইক্লিং কৰে এইবিলাক বস্তু বহুত ইম্পৰ্টেণ্ট। চ' এইটো ভিডিঅ' চাইক্লিষ্টবোৰৰ কাৰণে কাৰণ যোনে কেম্প কৰে সিহঁতৰ কাৰণে যোনে মানে দূৰ চাইকেল চলাই কেম্প কৰিব যায় সিহঁতৰ কাৰণে। চ' আহক ভিডিঅ'টো এনজয় কৰক। চ' গাইজ মই কি কিনিলোঁ বস্তু আচলতে মই অকল চাইক্লিঙৰ বস্তু কিনিব গৈছিলোঁ তাতে বেলেগ স্পৰ্ট দিব যোৱা নাছিলোঁ। চ' মই কিনিলোঁ এটা স্লিপিং বেগ যোনটো মোৰ পৰিলে 1500 এইটো 10 ডিগ্ৰী চেলচিয়াছ। চ' এটা টি চাৰ্ট কিনিলোঁ চাইক্লিং টি চাৰ্ট এইটো 600 মান পৰিলে আৰু পেনিয়াৰ্ছ কিনিলোঁ যোনটো মানে বাইক পেকিঙত বহুত হেল্প কৰে কাৰণ এনেই উল্টা পুল্টাকৈ মানে বেলেগ জিম বেগ এইবিলাক লৈ গ'লে বহুত প্ৰব্লেম হয়। চ' পেনিয়াৰ্ছ কিনিলোঁ। চ' আৰু এটা এইটো টেম্প এইটো খুলিয়া 2% টেণ্ট এইটো এটা কিনিলোঁ 2% টেণ্ট আৰু এটা বটল কিনিলোঁ। টেণ্টটো ওপৰত লৈ যায় এতিয়া খুলিম আগতে স্লিপিং বেগটো চাই লওঁ। আচ্ছা মই চবকে এটা কথা ক'ব বিচাৰিছোঁ কাৰণ এইটো আপোনালোকে দেখিছে এইটো হয় 15 লিটাৰ আৰু এটা আছে আপোনাৰ এইটো 20 লিটাৰ কিন্তু মই ৰিকমেণ্ড কৰিম আপোনালোকে এইটো কিনক বিকজ দিছ ইজ মাছ ছেফাৰ দেন ডেট কাৰণ সেইটোত মই চাইছিলোঁ কিন্তু মই সেইটো কিনিব গৈছিলোঁ সেইটো অলপ কষ্টলি হয় দুটা কিনিলে এৰাউণ্ড 3200 পৰে কিন্তু এইটো 1700 নে 1800 য়েছ 1800 কাৰণ সেইটো কিয় নিকিনিলোঁ মই বিকজ তাত লক নাই। ইয়াত যেনেকৈ আমি এইটো আপোনালোকে দেখিছে ইয়াত এইটো চেইনটো আপুনি লক মাৰি থৈ দিব পাৰিব বিকজ আপোনালোকে য'ত যায় ক'বতো নোৱাৰি ক'ৰবাত চাইকেলখন থৈ গৈছে কোনোবাই যদি খুলি খালি বস্তু তাৰপৰা মাৰি দিয়ে কাৰণ বহুত ইয়াততো এইটো পেনি আৰু লেপটপ থাকিব কেমেৰা থাকিব। চ' এইটো বহুত ছেফ ৰাখিব লাগে। চ' তাত কোনো লক নাই। চ' মই সেইটো নিকিনিলোঁ দুইটাই ৱাটাৰপ্ৰুফ হয় একে বস্তু খালি 5 লিটাৰ্ছৰ ডিফাৰেঞ্চ। চ' আপোনালোকে মেনেজ কৰি ল'ব পাৰিব। চ' আই ৰিকমেণ্ড এইটো কিনক আপোনালোকে। চ' লেটছ গ' ওপৰত যাওঁ আৰু টেণ্টটো লগাওঁগৈ। ত' গাইজ সেয়া দেখিছেনে পানী এতিয়া পানীত টেণ্ট কেনেকৈ লগাম বাৰু বৰষুণো দি আছে। চ' আমি ভাবিলোঁ যে আমাৰ এইফালে এটা জেগা এটা আছে নামটো জানো আমি দি লওঁ আৰু আমি তাত যাওঁ এতিয়া এয়া চিন্মও আছে চিন্মও লগতে মোৰ লগত যাব সি ক'লে ব'ল তাতে যাওঁ তাতে লগাওঁ আৰু মানে কলঙৰ পাৰত ভাল লাগিব তাতে গৈ পেলাই চলে তাত যাওঁ ব'লক। চ' গাইজ আমি বঢ়িয়া লোকেশ্যন এটাত আহি গৈছোঁ সেয়া কুলিয়ে মাতিয়ে আছে পূৰা মজা লোকেশ্যন এটাত আহি গৈছোঁ ইয়াতে এইটো বেছি নহয় আমাৰ ঘৰৰ পৰা 800 মিটাৰ্ছমান দূৰত হ'ব। চ' তাত পানী আছিলে চ' ইয়াতে আহি গ'লোঁ আমি এইখিনিতে টেণ্টটো লগাম আপোনালোকে চাওক কেনেকৈ লগায় কি কথা মজা লাগে খুলি পেলাই ইয়াত এখন গাইডলাইনছ থাকে আপোনালোকে পঢ়ি চাব পাৰিব। উলিয়াই লওক এইটো চাইড কৰি দিয়ক পিছত এনেকৈ দি পেলাই অফ হৈ গ'ল যে দিলে হ'ল।
So guys, finally মোৰ টেণ্ট ৰেডি পেটলা সোমাই আছে স্লিপিং বেগটো ভিতৰত দি দিছোঁ এতিয়া গৰমৰ দিন স্লিপিং বেগৰ ভিতৰত সোমাই লাভ নাই চ' পূৰা কুশ্যন টাইপ কৰি লৈছোঁ মজা হৈ গৈছে আৰু দুজন ইয়াৰে চিনাকি আহিলে তাতে মই খেলিছিলোঁ তাতে চাইছে আৰু সিহঁতে চিনি পাই সেইকাৰণে আহিছে লগ কৰিলে ভাল লাগিলে চ' এতিয়া আমি ভিতৰত শুম অলপ সময় এনজয় কৰিম খাবলৈ কিবা কিবি লৈ আহিছোঁ খাম চ' ভাই লোক আমি ভিতৰত আছোঁ টেণ্টৰ ভিতৰত মজা লাগিছে থাকিবলৈ মজা কিবা কিবি খালোঁ খাই কৰি এতিয়া টেণ্ট বান্ধি পেলাই ঘৰত যাম চ' গাইজ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আজি দিলোঁ আকৌ কেতিয়া আহে কোনো নাপাত্তা আৰু চবে ভাবিব পাৰিছে মই এইবিলাক কিয় কিনিছোঁ নতুন ৰাইডাৰ চাগে কিন্তু একচুৱেলি তেনেকুৱা নহয় ৰাইড কেতিয়া ঠিক হৈ যায় কোনো ঠিক নাই কিনি থৈ দিছোঁ যদি কেতিয়াবা ঘপককৈ ৰাইড ওলাই যায় যাতে দৌৰা নালাগে বস্তু কিনা সেইটো কাৰণে মই চব কিনি থৈ দিছোঁ এতিয়াৰ পৰাই গোটাই আছোঁ আৰু এবছৰৰ পিছত ক'ভিড শেষ হৈ লওক তাৰপিছত ৰাইড এটা মাৰিম সেইটো ক'ত যাওঁ ঠিক নাই কিন্তু বহুত দূৰ হ'ব আপোনাৰ নিয়াৰ এবাউট 2000 কিলোমিটাৰ্ছমান হ'ব ৰাইড সৰু সুৰা ৰাইড নামাৰোঁ এবাৰ চ' চাওঁ কি হয় চ' আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই Thank you for watching. Bye-bye. Hey, Bill, I'm in the mood for a switch up. I hit the function, hit the rose till I hiccup. I hit the stage and leave with money that's a sticker. She picture perfect, so I